Watching the beauty of nature is the same as watching you. Thinking about it troubles my heart. Hi friends, welcome to my YouTube channel. আজি এটা নতুন ভিডিও লৈ আহিছো। সিংলু পথাৰ বুলি এডোখৰ জেগা আছে আমাৰ ঘৰ বেছি দূৰত নহয়, ওচৰতে 7-8 কিলোমিটাৰ মান হ'ব। তো তাকে ঘৰত থাকিও আমনি লাগিছে। আমাৰ আলহী দুজনীমান আছে, তাহাঁত কেইজনীও যাওঁ কৈ আছে। তো এটা ব্লগ বনালোঁ, ব্লগটো আপোনালোকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ব্লগ ডাইৰেক্ট ব্লগত লগ পাইছোঁ। I agree your beautiful face actions feel like the sun and moon, but know that my heart is made of gold. You did it, John Napoleon. Hell, don't play your galleon. You did it, John Napoleon. Hell, don't play your galleon. So chena como ka no dia. Me tote the picture only you. Me tote the picture only you. আমি গৈ আছোঁ সেউজীয়া একদম পৰিৱেশৰ মাজেদি গৈ আছোঁ, বাগানৰ মাজেদি। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আপোনালোকক দেখুৱাই আছোঁ আৰু আমি গৈ আছোঁ। সিংলু বাগানৰ এটা হিষ্ট্ৰীও আছে। হিষ্ট্ৰীটো মই ইমান ভালকৈ নাজানো, মোৰ এজন বন্ধুৱে কোৱা মতে এই বাগানবিলাক দেখিছে যে এই বাগানে বোলে অসমত অসমীয়া প্ৰথম পাতিছিলে। আৰু আছে কিছুমান কথা, ইমান ভালকৈ ইমান ইতিহাস নাজানো। সেই চাহাবখানা, এডোখৰক চাহাবখানা বুলিও কোৱা হয়। চাহাবখানা বুলিও বহুতে জানে আৰু বহুতে নাজানেও। আচলতে এখন প্ৰথমতে মণিৰাম দেৱানে পাতিছিলে, সেইটো কাৰণে প্ৰথম অসমত অসমীয়া চাহ বাগান পাতিছিলে বুলি কোৱা হয়। এটা টাইমততো ইংৰাজৰ বহুত শাসন চলিছিলে ন, শাসন সেই তেতিয়া ইয়াত আপোনাৰ ইংৰাজে বোলে কিবা মেলো পাতিছিলে। তো সেয়াই আৰু আছে বুৰঞ্জীত আছে, অসম বুৰঞ্জীত আছে 16 নম্বৰ কিবা 3খনমান পঢ়িব লাগিব চাগে, তেতিয়াহে ইয়াৰ গোটেই কথাখিনি গম পাব। মই বাৰু পঢ়া নাই, মই MJC নহয় MGC মাল্টিমিডিয়া সেই ইউটিউবাৰজনে কোৱা মতে, ইউটিউবাৰজন মোৰ বন্ধুৱে মানে, তেওঁ কোৱা মতে গম পাইছোঁ। সকলোৱে জানে আৰু প্ৰথম বাগান যোৰহাটত খুলিছিলে বুলি। যোৰহাটত খোলা এদিনৰ আগতে বুলি ইয়াত খুলি গৈছিলে আৰু যোৰহাটত তাৰপিছত খুলিছিলেগৈ। যোৰহাটৰ বাগানখন ডাঙৰ কাৰণে কিছুমানৰ মতে সেইখনকে প্ৰথম খোলা বুলি কোৱা হয় বোলে। এয়া যিখিনি আগৰ মানুহ, সেই আগৰ মানুহখিনিয়ে কোৱা মতে প্ৰথম 2 এদিনৰ আগত বাগান বোলে ইয়াত খুলিছিলে। কথা কিমান সত্য কিমান অসত্য আপোনালোকে কমেণ্টত জনাব। I know that your beautiful temper will end, but your love will always stay. It forever promise be that way. গৰুবিলাক ঘূৰ ঘূৰ ঘূৰ। আমি ইয়াৰে বস্তি এটা পাইছোঁহি। বস্তিটো কি বস্তিডোখৰ নাম নাজানো, কি বস্তি, খালী বস্তি এটা পাইছোঁহি। আদিবাসী মানুহ হয়। ফাইনেলি পালোহি আৰু বেছি ডোখৰ নাই। ইয়াত গাড়ী বাইক পাৰ্কিং। তো আমি সিংলু পাইছোঁ আৰু ইয়াত বাইক পাৰ্কিং কৰিছোঁ বাইকবিলাক, তাৰপৰা গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এইবিলাক ৰাস্তা কাম চলি আছে, আমি খোজকাঢ়ি যাব লাগিব। আগত এটা ৱাটাৰ ক্ৰচিং আছে, সেইটো
Watching the beauty of nature is the same as watching you. Thinking about it. Water crossing. I agree, your beautiful face and chance feel like the sun and moon. But know that my heart is made of gold. একটু ৰাস্তাত যাব লাগিব চেনেল হাতত লৈ আমাৰ পানী ভালেমান আছে সোঁতটো পূৰা বহুত সোঁত আছে অলপ যাবলৈ প্ৰব্লেমেই হৈ গৈছে আহিলে সেইকাৰণে পাৰিলে পৰাপক্ষত চিংলো আহিলে হাফ পেণ্টে পিন্ধি আহিব লাগে আমি হাফ পেণ্ট পিন্ধি নাহিলেও লৈ আনিছোঁ হাফ পেণ্ট ৰুক এই থৈ তুমি কিবা এটা কৰি দিয়া হে এইটো কি লাগিছে তোমালোকে কি পাতিছা মানে হে গোপনীয় কথা এনেকৈ গেঙত খোজকাঢ়িব নালাগে আপোনালোকেও খোজকাঢ়ি ট্ৰেভেল কৰি কেনেকুৱা পায় সেইটো জনাব আমাক কমেণ্টত কেনেকুৱা লাগিছে খোজকাঢ়ি কেনেকুৱা লাগিছে বাইদেউ খোজকাঢ়ি ধলং পলং হৈ গৈছে যে ৰবা ফটো পিছত মাৰিবা লোকেশ্যন পাই আছোহি এনেকৈ ঘৰত থাকিলেও অলপ বৰিং নিচিনা লাগিলে সেইটো কাৰণে ওলাই আহি দিলোঁ ওচৰৰে প্লেচ এইবিলাক আছে ইয়াত মানুহ গা পা ধুই ইয়াত গা ধুবলৈ অহাটোৱে মানে গৰমত গা ধুই ভাল লাগে সেইটো কাৰণে গা ধুবলৈ অহা নাই আমি গা ধুবলৈ আহিব পাৰে আমি পিনে যাম গৈ আছোঁ এই দিব ৰ'বা আকৌ পাৰিবি জপিয়া পাৰিব নহয় পাৰিব নোৱাৰি নিতুল 1 2 3 go পানী 3 ঘোটা খাই ল পানী 3 ঘোটা নিতুল নে ৱাহ কি হ'ল এইপিনে ভাল প্লেচ এটা আছিলে কিন্তু এইডোখৰত অলপ দ সেইটো কাৰণে পাৰ হ'ব পৰা নাই ইহঁতকেইজনী আহিলে যে তো বেলেগ এটালৈ গৈ আছোঁ You're wearing a dress so stunning, heels as high as the clouds are reaching. Oh, my heart has never been so weak. এইপিনে এটা আছে সেইটোলৈ গৈ আছোঁ সেইটোত অলপ প্ৰব্লেম হৈ গ'ল পাৰ হ'ব নোৱাৰিলোঁ অলপ দ আছিলে সেইটো কাৰণে অলপ দেৰি থাকোঁ আৰু তাৰপিছত যামগৈ যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আজি যি পায় প্লেচটো কৃষ্ণ নামটো লৈ লোৱা অলপ গা পা ধুই মেলি আৰু যাওঁ না এই আমাৰ চিংলো মানুহ আছিলে গ'লগৈ আমি এইখিনিয়ে লাষ্ট আৰু তুমি নালাগে চাওঁ ইয়াত আমাৰ এখেতে বোলে ফটো মাৰে
ফটোশ্বুট দুটামান কৰোঁ, ফটো দুটামান আপোনালোকক দিও দিম। তাৰপিছত ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব মৰম দিব। পাৰিলে আমাৰ যিখিনি চৰাইদেউ শিৱসাগৰ ইতিহাসৰ মানুহ সকলোৱে আহিব পাৰে। বৰফত খেলিবলৈ ইয়াত বিশেষ নাপায় আকৌ অকল গা চা ধুবলৈ ভাল। তেনেকৈ আৰু গা ধুব পাৰিব। তেনেকৈ ফটোশ্বুট বেয়া পাৰিব। অলপ মানে যথেষ্ট বহুত আছে। सूट पटियाला तेरा जुत्ती अमृतसरिया दिल कमजोर